নমস্কাৰ, মোৰ নাম ৰাহুল আৰু আপোনালোকক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাবাৰ ভিডিঅ'টোত ইমান ধুনীয়াকৈ মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ 100টা ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' এইটো মোৰ দ্বিতীয়টো ভিডিঅ'। মই দ্বিতীয়টো ভিডিঅ' আপোনালোকৰ আগত দুখন বিলেডৰ পৰা মই আপোনালোকৰ আগত চাহ পানী বনাই কিনে দেখাম। চ' ভিডিঅ'টো ইৰিগেশ্যনৰ পাৰপজত বনোৱা হয়, লগতে সকলো সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো বনোৱা হৈছে। গতিকে ঘৰত কৰিবলৈ চেষ্টা নকৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে লাগে আমাক দুখন ব্লেড আৰু লাগে দুডাল কাঠি। আৰু লাগে আমাক দুডাল কেবুল, আৰু লাগে এটা গিলাচ, আৰু লাগে আমাক পানী। আহক এতিয়া তাৰটো ব্লেডৰ সৈতে সংযোগ কৰি লওঁ। আমি ব্লেড দুখন এনেদৰে সংযোগ কৰিছোঁ যাতে বিদ্যুৎ লগোৱাৰ সময়ত বিদ্যুৎ সংযোগ কৰোঁতে যাতে ব্লেড দুখন সংস্পৰ্শত নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে দুডাল মাৰি লগাই আমি ব্লেড দুখন সংযোগ কৰিব লাগিব। চ' ফাইনেলি আমাৰ চাহ বনোৱা যন্ত্ৰটো বনিল। এতিয়া আমাক লাগে গিলাচ আৰু লাগে আমাক পানী। এতিয়া আমি গ্লাছত ব্লেড দুখন জুবিয়াই দিম, তাৰপিছত আমি বিদ্যুতৰ সৈতে সংযোগ কৰিম। A few moments later. এয়া আপোনালোকে দেখিছেনে সৰু সৰু বৰবৰণি ওলাইছে ব্লেড দুখনৰ পৰা। তাৰ মানে আমাৰ পানীখিনি লাহে লাহেকৈ উতলিব ধৰিছে। আহক এতিয়া আমি উতলা পানীত চাহপাত আৰু চেনি ঢালোঁ। এয়া আপোনালোকে দেখিছে আমাৰ চাহ প্ৰস্তুত হ'ল ৰঙা ৰঙাকৈ। যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব।